ভিউয়ার্স টিপস লাইব্রেৰী আসাম চেনেল তৰফৰ পৰা সকলোক স্বাগতম জনাইছোঁ। মই ৰাজীৱ আহমেদ। আজি এটা গুৰুত্বপূৰ্ণ টিপস লৈ আহিছোঁ। যদি আপোনাৰ মোবাইল ফোনত ফ্লাছ লাইট আছে তেনেহ'লে ভিডিঅ'টো পুৰা চাওক, কিয়নো আজি ফ্লাছ লাইটৰ এনেকুৱা এটা ছেটিং আপোনালোকক দেখাম, এনেকুৱা এটা মেজিক আপোনালোকক দেখাম, আপুনি দেখিলে আচৰিত হৈ যাব। চাওক, আপুনি যদি মোবাইল এঠাইত ৰাখি যদি পাহৰি যায় তেন্তে আপোনাৰ মোবাইল আপুনি কেনেকৈ খুঁজি বাহিৰ কৰিব, ঠিক আছে, সেইটো আজি দেখাম। তো গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগে বন্ধু এটা সৰু ৰিকুৱেষ্ট কৰিছে, যিহঁতে আমাৰ টিপস লাইব্ৰেৰী আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক নিত্য নতুন ভিডিঅ' পোৱাৰ কাৰণে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত প্লে ষ্টৰত যাব লাগিব, এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। আহক মই সেইটো দেখাই আছোঁ। এপ্লিকেশ্যনটো কি, প্লে ষ্টৰত আহিলোঁ, ইয়াতে ফ্লাছ লাইট ক্লাব বুলি লাগিব, মোৰ আছে, চাৰ্চ কৰিছিলোঁ ফ্লাছ লাইট ক্লাব। এই প্ৰথম যিটো আহিছে সেইটো আপুনি ডাউনলোড কৰিব পাৰে, এইটো ভাল হয়। তাৰপিছত অ'পেন কৰিব, অ'পেন কৰাৰ পিছত কিছুমান পাৰমিশ্যন চাব, সেইবিলাক দি When I downloaded this app, I just scanned my hands and it gave গম পাইছে। তো এনেকৈ এডবিলাক কাটি দিব। তাৰপিছত আছে প্লাছ অন ক্লাব, ইয়াতে মানে আকৌ এটা আহিব, বেক কৰি দিব, গুচি যাব। চ' প্লাছ অন ক্লাব এইটো অন কৰি দিলে চাওক, তাৰপিছত কি হয়, হাত চাপৰি দিলেই ফ্লাছটো অন হ'ব, হাত চাপৰি দিলে অন হ'ব। যদি আপুনি জোৰকৈ কথা পাতে, ডাঙৰকৈ কথা পাতে, তথাপি অন হ'ব। কিবা কি ক'লেই তাৰমানে অন হ'ব ফ্লাছটো। তো সেইকাৰণে যদি আপুনি মোবাইল এঠাইত থৈ পাহৰি যায় তেনেহ'লে আপুনি জোৰকৈ হাত চাপৰি দিলে বা ডাঙৰকৈ মাত মাতিলে ফ্লাছটো অন হৈ যাব। তেতিয়া আপুনি গম পাব মানে মোবাইলটো ক'ত আছে বা কোন ঠাইত আছে। চাওক, মই সেইটো দেখাই আছোঁ। চাওক, এনেকৈ হাত চাপৰি দিলে ফ্লাছটো জ্বলি উঠে। গতিকে য'তে থাকক হাত চাপৰি দিলে ফ্লাছটো জ্বলি উঠিব। থেংক ইউ। ভিডিঅ'টো